गसाइगाव सोहोरनि दीनबन्धु आश्रमाव थांनाय हराव सिखाव खावनाय जाथाय जालाङो। आश्रमाव थानाय मन्दिरनि राधा कृष्ण मुसुखानि गहेनाजों लोगोसे गोबां लाख रांनि मुवा बेसादखौ सिखावा लानानै थाङो। थांनाय हराव अखा हाबाय थानायनि खाबु लानानै सिखावा मन्दिरनि उनथिंनि दरजाखौ सिफायनानै हाबो होनना मिथिनो हादों। दीनबन्धु आश्रमनि राधा कृष्ण मन्दिरनि कृष्णनि रुफानि सिफुं, राधानि आथिंनि पायेल आरो गोबां मुवा बेसादखौ सिखावा लानानै थाङो होनना आश्रमनि फारसेनिफ्राय मिथिहोनायजों लोगोसे सिखाव खावनाय बे जाथायजों लोब्बा थानाय सुबुंखौ पुलिसनि फारसेनिफ्राय संदाननानै हमना गोख्रों साजा होनांगौ होनना खावलायो। দিনত থকা দীনবন্ধু আশ্ৰম এখন ৰাধা কৃষ্ণৰ মন্দিৰ। যোৱা ৰাতি বৰষুণৰ সুযোগ লৈ চোৰৰ এটা দলে কালি ৰাতি মন্দিৰত সোমাই আপোনাৰ ৰাধা কৃষ্ণৰ শ্ৰীচৰণৰ যি পায়েল হয় পায়েল আৰু শ্ৰীকৃষ্ণ ঠাকুৰৰ মুকুট ইত্যাদি বহুত বস্তু প্ৰায় 1 লাখ টকা মানৰ অলংকাৰ চুৰি কৰি লৈ যায়। মন্দিৰৰ চুৰিৰ ঘটনা এটা গুৰুতৰ অপৰাধ। যোনে কৰিছে প্ৰশাসনক আমি ইতিমধ্যে আমাৰ কমিটিয়ে মই নিজেও প্ৰশাসনক অৱগত কৰিছোঁ। প্ৰশাসনে আমাক আশ্বাস দিছে যে যোনেই এই ঘটনা কৰিছে আমি অতি সোনকালে কাৰ্যত কৰিম। আমি অনুৰোধ জনাওঁ আমাৰ প্ৰশাসনক যাতে যথাযথ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে এই চুৰবিলাকৰ যে প্ৰায় ডেইলি গোসাইগাঁও বজাৰত গোসাইগাঁও সাব ডিভিজনত যে চুৰিৰ ঘটনা সংঘটিত কৰি আছে এই গ্ৰুপটোক যাতে অতি সোনকালে কাৰ্যত কৰি এটা সমাজৰ কাৰণে এটা মানে ভাল এটা পৰিৱেশ সৃষ্টি কৰে তাৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। অবশ্য আমি আগের ফটোটা তুলে রাখছি। আগে ফটোটা